ছাবস্ক্ৰাইব কৰক জনটেক চেনেলক আৰু লেটেষ্ট টেকন'লজি ৰিলেটেড ভিডিঅ' চাবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই জনে মোৰ আন এটা ভিডিঅ'ত। যিসকল ছাত্ৰ ছাত্ৰীয়ে স্নাতক আৰু স্নাতকোত্তৰ এডমিশ্যন লৈছে সেইসকল ছাত্ৰ ছাত্ৰীলৈ ভাল খবৰ। শিক্ষাৰ্থীসকলক চৰকাৰে দিব পইচা, সেই পইচাসমূহ মেধা আঁচনিৰ অধীনত সেইসমূহ লাভ কৰিব। কিন্তু এই আঁচনিৰ ধনসমূহ আপোনালোকে কেনেকৈ লাভ কৰিব আৰু আপোনালোকে কি কৰিব লাগিব এই স্কলাৰশ্বিপটো পাবলৈ, সেই সম্পৰ্কে আপোনালোকক A to Z মই এইটো ভিডিঅ'ত জনাম। আৰু মেধা স্বীকৃতি এইটো যিটো স্কিম লৈছে চৰকাৰে, অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে যিটো স্কিম লৈছে সেইটো স্কিমৰ নাম হ'ল মেধা স্বীকৃতি। তাৰপিছত এই স্কলাৰশ্বিপ আঁচনিৰ দ্বাৰা মাহিলী 300 টকা আৰু মাহিলী 500 টকা পাব। যিসকলে UG আণ্ডাৰ গ্ৰেজুৱেট তেওঁলোকে পাব 300 টকা আৰু যিসকলে PG পষ্ট গ্ৰেজুৱেট তেওঁলোকে পাব 500 টকা। আৰু অনলাইন আবেদন লগ ইন কৰিবলৈ হ'লে আপোনালোকে গুগলত এনেকৈ আহিব লাগিব। আপোনালোকে গুগলত আহক, আপোনালোকে গুগলত আহি চাৰ্চ বাৰত আপোনালোকে চাৰ্চ কৰিব লাগিব। আপোনালোকে গুগলত চাৰ্চ বাৰত যেতিয়া চাৰ্চ কৰি দিব, গুগলত চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ চাৰ্চ কৰিব লাগিব। চাই থাকক আপোনালোকে মই কেনেকৈ চাৰ্চ কৰোঁ। ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আপোনালোকে এনেকৈ চাৰ্চ কৰি দিব। এনেকৈ চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে পেজ এখনত গৈ পাব। ইয়াৰ পিছৰ পেজখনত আপোনালোকে গৈ পাব। এনেকুৱা এখন পেজত আহি পাব। আহি পোৱাৰ পিছত ফ্ৰেণ্ডছ, আমি যিটো প্ৰথমতে ৱেবছাইট থাকিব হোম ডিৰেক্টৰ অফ হায়াৰ ছেকেণ্ডাৰী, এইটো যিটো প্ৰথম আমি দেখিছোঁ ৱেবছাইট, সেইটো ৱেবছাইটত আমি ক্লিক কৰিব লাগিব। সেই ৱেবছাইটত ক্লিক কৰাৰ পিছতহে ফ্ৰেণ্ডছ আমি আগলৈ আগবাঢ়িব পাৰিম। তাত আমি ক্লিক কৰি দিম। ইয়াত ক্লিক কৰক, আপোনালোকে ক্লিক কৰক। ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত নেক্সট পেজত আমি গৈ পাম। ঠিক এনেকুৱা এখন পেজত আহি পাব গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন, ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন। এনেকুৱা পেজখন আহি পোৱাৰ পিছত আপোনালোকে এইখন ডেস্কটপ ছাইট কৰি ল'ব। যিহেতু মই মোবাইলত কৰি আছোঁ চব ডেস্কটপ ছাইট কৰিছোঁ আৰু আপোনালোকে যদি লেপটপত কৰে দেন আপোনালোকে ডেস্কটপ ছাইট কৰিব নালাগে। চ' ফ্ৰেণ্ডছ বুজি পাইছে? তাৰপিছত এতিয়া আমি ডেস্কটপ মোড যেতিয়া কৰি ল'ম, ডেস্কটপ মোড কৰি লোৱাৰ পিছত আমাৰ মোবাইলটো লেপটপৰ নিচিনা হৈ গ'ল। ইয়াত কি কি বেনিফিট আছে সকলোবোৰ বেনিফিট আমি ইয়াত লাভ কৰিবলৈ সক্ষম হ'ম। সকলোবোৰ বেনিফিট ইয়াত যিবোৰ আছে সকলোবোৰ আমি চাব পাৰিম আৰু সকলোবোৰ গম পাম যে আমি কি কি কৰিব লাগিব। আপোনালোকে শেষলৈকে চাওক, স্কিপ নকৰাকৈ, তেতিয়াহে আপোনালোকে বুজি পাব। ইয়াত দেখিছে আপোনালোকে এপ্লাই ফৰ স্কলাৰশ্বিপ আৰু অনলাইন এডমিশ্যন আপোনালোকে দুটা আছে। অনলাইন এডমিশ্যন আৰু এপ্লাই ফৰ স্কলাৰশ্বিপ এই দুটা অপশ্যনত আপোনালোকে এপ্লাই ফৰ যিহেতু স্কলাৰশ্বিপ কৰিম আমি, এইটোত আমি ক্লিক কৰি দিম আৰু অকণো স্কিপ নকৰাকৈ চাব, তেতিয়াহে আপোনালোকে বুজি পাব। আৰু মই A to Z আপোনালোকক আজি দেখাই দিম যে আপোনালোকে স্কলাৰশ্বিপটোৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগিব। তাৰপিছত ইয়াত লিখি দিছে যে ইউ আৰ বিং ৰিডাক্টিং, তাৰমানে তেওঁলোকৰ যিটো ছাৰ্ভাৰ আছে সেই ছাৰ্ভাৰলৈকে লৈ গৈ আছে। তাৰপিছত তেওঁলোকৰ আমি যিটো ছাৰ্ভাৰ আছে এপ্লাই স্কলাৰশ্বিপত ক্লিক কৰোঁতে আমি এনেকুৱা এটা স্কলাৰশ্বিপৰ এখন পেজত আহি পাম। এই পেজখনত সকলোখিনি দিয়া আছে আৰু যিখন মেৰিট স্কলাৰশ্বিপ দিয়া হ'ব অসম চৰকাৰৰ তৰফৰ পৰা, সেই স্কলাৰশ্বিপটো আমি কেনেকৈ লাভ কৰিম সেইখিনি চাম। প্ৰথমে দিছে দ্য মিনিমাম কোৱালিফাইং মাৰ্কছ এপ্লাই দ্য স্কলাৰশ্বিপ চেল বি, আপোনালোকৰ 60% মানে আপোনালোকৰ যিসকলে হায়াৰ ছেকেণ্ডাৰীত 60% মাৰ্ক পাইছিলে, 60% মাৰ্ক পাইছে যদি আপোনালোকে এইটো স্কলাৰশ্বিপৰ কাৰণে যোগ্য বুলি মানি ল'ব। আৰু আপোনালোকক ইয়াক লিখি দিছে যে স্কলাৰশ্বিপ স্কিম যিটো আমাৰ মেধা স্কলাৰশ্বিপ দিব বুলি কৈছে মেধা আঁচনিৰ দ্বাৰা, এইটো স্কলাৰশ্বিপ অসম চৰকাৰে দিব। এইটো ভাৰত চৰকাৰৰ নহয়, এইটো অনলি আছাম গভৰ্ণমেণ্টৰ ল'ৰা ছোৱালীহে পাব, বেলেগৰ ল'ৰা ছোৱালীবোৰ নাপায়। চ' ফ্ৰেণ্ডছ আপোনালোকে সোনকালে কৰক, সোনকালে এপ্লাই কৰক। আৰু আপোনালোকৰ যদি 60% আছে ডিগ্ৰীত দেন আপোনালোকে পষ্ট গ্ৰেজুৱেটৰ কাৰণেও আপোনালোকে এপ্লাই কৰিব পাৰে। পষ্ট গ্ৰেজুৱেটৰ ল'ৰা ছোৱালীসকলে পাব 500 টকাকৈ, আৰু যিসকল ল'ৰা ছোৱালী হাই ছেকেণ্ডাৰী লেভেলত পঢ়ি আছে তেওঁলোকে পাব 300 টকাকৈ। হাই ছেকেণ্ডাৰী লেভেল মানে হাই ছেকেণ্ডাৰী লেভেল পাছ কৰি পেলাই UG লেভেল আণ্ডাৰ গ্ৰেজুৱেট লেভেলত পঢ়ি আছে তেওঁলোকে পাব 500 টকাকৈ। তাৰপিছত ইয়াত সকলোবোৰ দি দিছে যে ষ্টুডেণ্টছ পাৰ্চিং দ্য জেনেৰেল ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী কৰ্চ, আৰ্টছ, ছায়েন্স, কমাৰ্চ, আপোনালোকে যিকোনো ষ্ট্ৰীমত পঢ়িলে আপোনালোকে এইটো সুবিধা লাভ কৰিব পাৰিব। দ্য ষ্টুডেণ্ট অফ ডমিচিয়েল আছাম, আপোনালোকৰ PRC লাগিব, আপোনালোকে যে অসমৰ বাসিন্দা হয়, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, সেইখন চাৰ্টিফিকেট আপলোড কৰিব লাগিব। তাৰপিছত ফ্ৰেণ্ডছ ইয়াত দিছে যে আপোনালোকৰ দ্য ষ্টুডেণ্টছ ভেলিড আপ টু বেংক একাউণ্ট, আপোনালোকৰ বেংক একাউণ্টখন লাগিব, য'ত আপোনালোকক পইচা দিয়া হ'ব। প্ৰথমে আপোনালোকক মই এইখিনি বস্তু এইকাৰণে কৈ আছোঁ যে আপোনালোকে এইখিনি জ্ঞাত হ'লেহে নেক্সট ষ্টেপলৈ গৈ কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ আমি এইখিনি চালোঁ। স্কলাৰশ্বিপ চেল বি ৰিজাৰ্ভ দ্য থ্ৰু দ্য DBT এনেকৈ আপোনালোকক দিয়া হ'ব। তাৰপিছত PG ৰিচাৰ্চ স্কলাৰশ্বিপ, এই PG ৰিচাৰ্চ স্কলাৰশ্বিপৰ কাৰণে এইখিনি দিছে। আপোনালোকে এইখিনি গোটেইখিনি পঢ়ি ল'ব।
মই গোটেইখিনি পঢ়িবলৈ গ'লে বহুত দীঘল হৈ যাব তাৰপিছত আপোনালোকে স্ক্ৰল কৰি অহাৰ পিছত আপোনালোকে এনেকৈ এখন পেজত গম পাব আহি পাব যে হাউ টু এপ্লাই আপোনালোকে কেনেকৈ এপ্লাই কৰিব ইয়াত লিখি দিছে যে এপ্লাই আপোনালোকে কেনেকৈ কৰিব ইয়াত A to Z লিখা আছে আপোনালোকে পঢ়িলেও আপোনালোকে কৰিব পাৰিব আপোনালোকে এইখিনি পঢ়ি ল'ব তাৰপিছত ইয়াত আমি চাম যে অনলাইন ৰেজিষ্ট্ৰেশ্যন যিটো আছে এইটো অনলাইন ৰেজিষ্ট্ৰেশ্যন আমি প্ৰথমে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আমি আগলৈ আগবাঢ়িব পাৰিম চ' ফ্ৰেণ্ডছ আমি ৰেজিষ্ট্ৰেশ্যনৰ কামখিনি প্ৰথমে কৰিব লাগিব ইয়াত ইউজাৰ আইডি ইমেইল এড্ৰেছ অনলি আপোনালোকৰ যিটো ইমেইল আছে সেইটো দিব লাগিব তাৰপিছত ফাৰ্ষ্ট নেম আপোনালোকৰ যিটো ফাৰ্ষ্ট নেম আছে সেইটো দিব লাগিব মিডিল নেম আছে যদি মিডিল নেম দিয়ক আৰু লাষ্ট নেম মানে আপোনালোকৰ উপাধি যিটো সেইটো দিব লাগিব তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকৰ জেণ্ডাৰ ইয়াত জেণ্ডাৰটো চিলেকশ্যন কৰিব লাগিব তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকৰ ডেট অফ বাৰ্থ আপোনালোকৰ ডেট মান্থ ইয়াৰ সেই হিচাপে দিব লাগিব তাৰপিছত কমিউনিটি আপোনালোকে কোনটো কমিউনিটিৰ পৰা বিলংছ কৰে সেইটো দিব লাগিব কমিউনিটি তাৰপিছত আপোনালোকৰ সেলফ মোবাইল নম্বৰ আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে সেইটো মোবাইল নম্বৰ দিব লাগিব কমিউনিটিটো আপোনালোকে যদি বুজি পোৱা নাই আপোনালোকৰ যিটো জাতি হয় সেইটো দিব লাগিব হিন্দু মুছলিম খ্ৰীষ্টান বৌদ্ধিজম যি হয় সেইটো দিব লাগিব তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকৰ যিটো মোবাইল আছে সেই মোবাইলটো দি পেলাই এইটো সিকিউৰিটি কোড আপোনালোকৰ তলত যে দেখিছে সিকিউৰিটি এণ্টাৰ এবভ সিকিউৰিটি কোড তাৰমানে ওপৰত যিটো আপোনালোকে সিকিউৰিটি কোড দেখা পাইছে সেইটো তলত ইয়াত এনেকৈ মাৰি দিব লাগিব চ' ফ্ৰেণ্ডছ বুজি পাইছে ইয়ালৈকে আপোনালোকে ৰেজিষ্টাৰ নাওত ক্লিক কৰি দিব ৰেজিষ্টাৰ নাওত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এইখিনি ৰেজিষ্ট্ৰেশ্যন হৈ যাব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকৰ মোবাইলত মেছেজ আহিব মেছেজ অহাৰ পিছত আপোনালোকে আগৰ প্ৰচেছখিনি আগবাঢ়িব লাগিব এতিয়া আমি ৰেজিষ্ট্ৰেশ্যন নাও কৰি দিওঁ ৰেজিষ্ট্ৰেশ্যন নাও কৰি দিয়াৰ পিছত আমি আগলৈকে আগবাঢ়িব পাৰিম তাৰপিছত লগইন এৰিয়া ইয়াত এনেকৈ শ্ব' কৰিব তাৰপিছত ৰেজিষ্টাৰ নাও তলত দেখিছে আপোনালোকৰ ৰেজিষ্টাৰ নাও এনেকৈ ঠিক আপোনালোকৰ যিখিনি অপশ্যন আছে আপোনালোকে ঠিক এনেকৈ কৰক এইখিনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ্ড ইমেইল আইডি আৰু পাছৱৰ্ড দি পেলাই আৰু সিকিউৰিটি কোড দি পেলাই আপোনালোকে লগইন নাও কৰিব লাগিব আপোনালোকৰ যিটো আপোনালোকৰ ইমেইল আইডি দিছিলে সেইটো দিব লাগিব আপোনালোকে য'ত দিব দিছে লগইনৰ আগত অপশ্যনত ইউজাৰ আইডিত আপোনালোকে দিব লাগিব তাৰপিছত লগইন কৰিব লাগিব লগইন কৰি পেলাই ফ্ৰেণ্ডছ লগইন কৰাৰ পিছত আপোনালোকে আগৰ প্ৰচেছখিনি কৰিব লাগিব যদি আপোনালোকক আগৰ প্ৰচেছখিনি কেনেকৈ কৰিব বা কি কৰিব লাগিব আপোনালোকে যদি ইয়াত পঢ়ি মেলি যদি কৰিব নোৱাৰে দেন আপোনালোকে মোক ইনষ্টাগ্ৰামত জনাব পাৰে জনটেক অফিচিয়েল মোৰ ইনষ্টাগ্ৰাম একাউণ্ট আছে তাত গৈ আপোনালোকে মোক মেছেজ কৰক অথবা মোক ইউটিউবত আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওক আপোনালোকৰ প্ৰত্যেকটো কমেণ্টৰ মই ৰিপ্লাই দিম আৰু প্ৰত্যেকটো আপোনালোকৰ মেছেজৰ মই ৰিপ্লাই দিম আপোনালোকে কিবা প্ৰব্লেম পালে মোক জনাব পাৰে আৰু আপোনালোকৰ সহায়ৰ কাৰণে চিৰদিন আপোনালোকৰ ওচৰত মই আছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে এতিয়ালৈকে লাইক কৰা নাই তেন্তে এটা লাইক কৰি দিব এটা লাইকে মোক ভিডিঅ' বনাবলৈ উঠাই আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন যেতি নামৰ কাষৰ ৰঙা চিম্বলটো ক্লিক কৰি এতিয়া ছাবস্ক্ৰাইব কৰি থাকক আগলৈ এনেকুৱা ধৰণৰ নটিফিকেশ্যনবোৰ পাই থাকিবলৈ আৰু ফ্ৰেণ্ডছ আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে দেন আপোনালোকে মোক সুধিব পাৰে আপোনালোকক মই কৈছোঁৱে জনটেক অফিচিয়েল মোৰ ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰামতো আপোনালোকে সুধিব পাৰে আৰু স্কলাৰশ্বিপটোৰ বিষয়ে যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে দেন মই আৰু যদি ভিডিঅ' বনাব লাগে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওক আপোনালোকৰ কমেণ্টৰ অনুযায়ী মই নেক্সট ভিডিঅ' বনাম আৰু যিসকলে কৰিব পৰা নাই তেওঁলোকে যদি কৰি দিব লাগে দেন তেওঁলোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে আপোনালোকে কৰি দিবলৈ মই সাজু আছোঁ যিসকলে কৰিবলৈ নোৱাৰে তেওঁলোকক বাৰু মই কৰি দিম আজিলৈ এৰিছোঁ গুড বাই জোৱাই এখন